অহাকালি অতি বিশেষ দিন অহাকালি হৈছে মা বগলামুখী জয়ন্তী আৰু এই দিনটোত যদি কিছু কাম কৰিব পাৰে আপোনালোকৰ শত্ৰুৰ ওপৰত আপোনালোকে বিজয় প্ৰাপ্ত কৰিব পাৰে শত্ৰুৱে যদি আপোনালোকৰ জীৱনত অসুবিধা কৰিছে বাধা কৰিছে শত্ৰুৱে যদি আপোনালোকক বাৰুকৈ আমনি কৰি আছে অহাকালিৰ দিনটো আপোনালোকৰ শত্ৰু নাশ কৰাৰ বাবে শত্ৰুক দমন কৰাৰ বাবে অতি উপযোগী আৰু উপযুক্ত দিন হেহে কালি যদি দুটা কাম কৰিব পাৰে আপোনালোকৰ বাবে অতি শুভ হ'ব প্ৰথমতে আপোনালোকে হালধীয়া বস্ত্ৰ বা হালধীয়া কাপোৰ এখনত 6টা কল লৈ আপোনালোকে দুৰ্গা মন্দিৰ নাইবা কালী মন্দিৰত আপোনালোকে উৎসৰ্গা কৰিব পাৰে এই উৎসৰ্গা কৰা সময় যদি 11 বজাৰ পৰা 4 বজাৰ ভিতৰত হয় অতি শুভ হ'ব তাৰ উপৰি আপোনালোকে হালধীয়া খাদ্য হালধীয়া মিঠাই এনেকুৱা ধৰণৰ এটা পেকেট বনাই বিভিন্নজন অভাৱী ব্যক্তিক যদি আপোনালোকে বিলাব পাৰে দিনটোৰ ভিতৰত আৰু আপোনালোকে মানস কৰিব পাৰে যে আপোনালোকৰ শত্ৰুৰ ওপৰত আপোনালোকৰ বিজয় হৈছে শত্ৰু আপোনালোকৰ দমন হৈছে তেতিয়া হলেও সুফল পাব তাৰ উপৰি আপোনালোকে যদি হালধীৰ মালা এডাল লৈ আপোনালোকে 108টা জাপ কৰিব পাৰে ওম মা বগলামুখী নম এই মন্ত্ৰটি জাপ কৰি আপোনালোকে অতি সুফল পাব কালিৰ দিনত এই মন্ত্ৰ জাপ যদি কৰিব পাৰে একেবাৰে সহজ আৰু সৰল মন্ত্ৰ এই মন্ত্ৰটি জাপ যদি কৰিব পাৰে আপোনালোকৰ জীৱনত সুখ সমৃদ্ধি আৰু শত্ৰুৰ ওপৰত আপোনালোকৰ বিজয় হোৱা এক প্ৰকাৰ নিশ্চিত হ'ব হেহে কালিৰ দিনটো আপোনালোকে নিশ্চয় এইখিনি কাম কৰিব আৰু শত্ৰুৰ ওপৰত বিজয় হ'ব বুলি আশা কৰিলো আৰু লগতে এই ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰক যাতে আনেও সুবিধা পাওক আনৰো জীৱনত সুখ সমৃদ্ধি আৰু প্ৰগতি আহক শত্ৰুৰ ওপৰত বিজয় হওক ধন্যবাদ